সামগ্ৰী সমষ্টিৰ কাৱৈমাৰীত বিজেপিত ব্যাপক খহনীয়া। কাৱৈমাৰী গাঁও পঞ্চায়তৰ বিজেপি এজিপিৰ সক্ৰিয় যুৱ কৰ্মীৰ কংগ্ৰেছত যোগদান। বিজেপি দলৰ কৰ্মকাণ্ডৰ প্ৰতি অসন্তুষ্ট হৈ জাহাংগীৰ আলমৰ নেতৃত্বত অগপ আৰু বিজেপিৰ বহুকেইজন শিক্ষিত যুৱকে যোগদান কৰে কংগ্ৰেছ দলত। সামগ্ৰী সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ বাসগৃহত বিধায়কৰ উপস্থিতিত যোগদান কৰে কংগ্ৰেছ দলত। পূৰ্বতে অগপ আৰু বিজেপি দলত সক্ৰিয়ভাৱে কাম কৰি আহিছিল যুৱককেইজনে। নগাঁৱৰ পৰা আনাৰুল ইছলামৰ ৰিপৰ্ট RK Wide Life। আমিরুল ইসলাম, নুরুল ইসলাম, আজাদ হোসেন, আনারুল ইসলাম।